Hello everyone. আজি আমি আমলখিৰে মাছৰ আঞ্জা এখন ৰান্ধিম। সো গটিকে আমলখিখিনি আমি অলপ বইল কৰি লম আৰু আপোনালোকে চাই থাকক কেনেকৈ বনাও। আমি এইখিনি বইল কৰি লৈছো 4টা আমলখি আৰু এটা আলু দিছো। আমলখিখিনি আৰু আলুখিনি আমি পিটিকি এনেকৈ অলপমান পানী দি লৈছো। অলপমান জুলীয়া টাইপৰ কৰি লৈছো আৰু এতিয়া আমি বনাম। আমি কেৰাহীত তেল দিছো। তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত দুটামান পাঁচফোৰণ দিছো। জলকীয়া দিম। তাৰপিছত পিটিকি থোৱা আমলখি আৰু আলুখিনি দি দিছো পানী জুলেৰে সৈতে। অলপ আৰু পানী দি দিছো তাত অলপ বেছিকৈ বনাবৰ কাৰণে। এতিয়া আমি হালধি দিম আধা চামুচ। নিমখ সোৱাদ অনুসৰি দিম। এতিয়া আমি মাছ পেলাই দিম ইয়াত। এতিয়া ঢাকন এটা লগাই দিব। ঢাকনটো লগাই 10 মিনিট মান এনেকৈ উতলিব দিব। আঞ্জাটো এনেকৈ উতলি আছে, মাজতে এবাৰ চাই দিলো। 10 মিনিট মান এনেকৈ বইল হ'ল, উতলিল। এতিয়া আঞ্জাখন হ'লে আমাৰ। এতিয়া আমি অফ কৰি দিম। আঞ্জাটো হৈ গ'ল, চাওক ইমান ধুনীয়া হৈছে দেখিবৰ কাৰণে। খাবলৈ ইমানেই ধুনীয়া হৈছে। ঠিক আছে ফ্ৰেণ্ডছ, thank you so much for watching my videos. Bye bye, take care.